নমস্কাৰ, মই আইমণি ফুকন। আজি মই আপোনালোকৰ মাজলৈ এটা খুব হেলথি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আজি মই কলডিলৰ বইল ৰেচিপি বনাম। তাৰ বাবে কি কি লৈছোঁ আপোনালোকে এয়া চাওকচোন বাৰু। এয়া এটা মই কলডিল লৈ লৈছোঁ। মোৰ এইটো পাহাৰীয়া কলডিল বজাৰৰ পৰা লৈ আহিছিলে। বাকী এয়া কি কি লৈছোঁ আপোনালোকক দেখাই দিছোঁ। মই ইয়াত এই মটৰ এবাটি লৈ লৈছোঁ। এই মটৰ বাটি কিন্তু মই বইল কৰি থৈ দিছিলোঁ আগত, আৰু ভালদৰে এইখিনি মই কাটি মেলি ল'লোঁ। এতিয়া আহকচোন বাৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক মই কেনেদৰে বনাম। চচপেন এখনত অলপ পানী দি কিনি মই চৌকাত পাতি দিছিলোঁ, আৰু এতিয়া পানীখিনিতে মই অলপ জোখমতে নিমখ, বিলাহী দুটা আৰু কেঁচা জলকীয়া কেইটাও দি দিছোঁ। আৰু ইয়াতে এতিয়া মই খুন্দি ৰখা আদা নহৰুখিনি দি দিছোঁ। বইলত আদা নহৰু দিলে খাবলৈ তেতিয়াহে ভাল লাগে। আৰু এতিয়া মই পিঁয়াজটো কাটি ইয়াত দি দিছোঁ। আৰু এতিয়া এইখিনি মই ভালদৰে উতলিবৰ বাবে অলপ সময়ৰ বাবে এইখিনি মই ঢাকি ৰাখিম। অলপ সময়ৰ পাছত এইখিনি ভালদৰে উতলি আহিলে এতিয়া মই ইয়াৰ পৰাই বিলাহীকেইটা আৰু জলকীয়াকেইটা কাঢ়ি ৰাখিম। এইকেইটা একদম মই লাষ্টত ভাঙি পিনি ইয়াত দি দিম। আৰু এতিয়া মই ইয়াতে কলডিলখিনি দি দিছোঁ কাটি ৰখা। আলুটোও দি দিছোঁ। বইলত আলু দিলে খাই ভাল লাগে। আপোনালোকে কলডিলৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জানে। এতিয়া এইখিনি মই অলপ সময়ৰ বাবে ঢাকি দিছোঁ। অলপ সময়ৰ পাছত এইখিনি মই চাইছিলোঁ, আৰু আগত যে মই মটৰ এবাটি বইল কৰি ৰাখিছিলোঁ, এতিয়া সেই মটৰকেইটা ইয়াত মই দি দিম। আপোনালোকে মটৰ বা বুটো দিব পাৰে ইয়াত, বা যদি খাই ভাল নাপায় মটৰ বুট তেতিয়া নিদিলেও একো নহয়। আৰু এতিয়া মই আগত সেই বিলাহীকেইটা যে কাঢ়ি ৰাখিছিলোঁ সেইকেইটা এনেদৰে খুন্দি থৈ দিছিলোঁ। আৰু মই জলকীয়াটো কমকৈ দিছিলোঁ, কাৰণ ইয়াত মই জালুক দিম। জালুক অলপো খুন্দি ল'লোঁ। এতিয়া মই এইখিনিত বিলাহী দিলোঁ, জালুকৰ গুড়িখিনিও দি দিছোঁ, আৰু এই খুন্দি ৰখা জলকীয়াকেইটাও ইয়াত মই দি দিছোঁ। ঠাণ্ডাকালি এই চুপখন খাই বৰ ভাল লাগে। আপোনালোকে বাৰু এনেদৰে বনাই খাইছেনে বাৰু? যদি নাই খোৱা এবাৰ খাই চাবচোন। মোৰ এইখিনি প্ৰায় হৈছেই। ভালদৰে মিহলি হ'বৰ বাবে এইখিনি আকৌ অলপ সময়ৰ বাবে মই ঢাকি দিছিলোঁ। এতিয়া মোৰ এইখিনি খাব পৰা হৈ গ'ল, ৰেডি হৈ গ'ল। কলডিলৰ লগত মটৰ বইল ৰেচিপি। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।